सानसेनि हाबाफारि हिसाबै नोंथांमोना बबे बबे जायगायावहाय जयैनो हाबाफारि लानाय आरो दिनै फुंनिफ्रायनो जोङो खलबारि गामिनिफ्राय जयैनो हाबाफारिखौ मावजेननाय जादों आरो बेनिफ्राय दतमा बोरसिजरा आरो प्रेमनगर बेनिफ्राय खालाइगाव बे खाथि खाला गामिनिफ्राय आरो बे मोनाबिलि समाव जोङो बे आदिबासि गामि धरमपुर 1-2 आरो लोगोसे बे हाल्दिबारि गामियाव गोबां रायजो राजाफ्रा जोंनाव जयनिं लाफैदों। माबायदि अनसायनाय मोनदों रायजो राजानिफ्राय जोङो बिराद मोजां अनसायनाय मोनदों आरो फैगौ समाव जे गासैबो जनगोष्ठिया जोंजों थागोन जों बेखौ दिनै हमदांनो हादों। नोंथांमोननि देरहासारनाया बेसेबां रोखा जाखो दासिमाव? जोंनि देरहासारनाया दासिम सिमाखौ बारबाय, जों देरहागोन। खिन्थु जोंना सानदों मा समाजनि गासै भटखौनो जों मोनजोबब्ला मोजां, ओंखायनो जों बे थांखिखौ लानानै खामानिखौ मावगासिनो। আচ্ছা দাদা গাঁৱৰ নামটো কি? হলদিবাৰী। কিয় কাৰণে বিজেপি দলৰ চৰকাৰ হ'লে? আমাৰ বিজেপি চৰকাৰ আগেৰ পৰা আমি অনেক ভাল পাইছোঁ আৰু যেহেতু আমাৰ গাঁৱতে কিছু ৰাস্তা ঘাট না আছিলে, কিন্তু আমাৰ ৰাস্তা ঘাটটো বনাই দিছে। বনাই দিয়াৰ পাছত আৰু যে ঠাণ্ডা ছিজনত কম্বল দিছে আৰু গৰম ছিজনত মছাৰি দিছে। এই কাৰণে আমাৰ গাঁৱৰ পাব্লিকবিলাকত সেইকাৰণে আমাৰ মানে বিজেপি চৰকাৰ আমাৰ যেটা আমি কেণ্ডিডেটৰ নামটো বিচাৰিছে, এটাতো কি নাম, মনোৰঞ্জন বৰ্মা, আমাৰ তাকে আমি যোগদান কৰিব অহা ইলেকশ্যনটো। আমাৰ কিমান আমাৰ গাঁৱত মোটামুটি 72 ঘৰ আছে, আমাৰ তাৰ পাব্লিকটো মানে মনোৰঞ্জন বৰ্মাকে আমি ভোটটো যোগদান কৰি দিয়া দিব। আগতো অনেক আগতো এই যে BPF আছিলে, সেই চৰকাৰটো আমাৰ ইলেকশ্যন আহিব, সেই সময়ত ক'বে যে আমাৰ ৰাস্তা ঘাট দিব, কি দিব, হেন দিব। যেতিয়া ইলেকশ্যন পাৰ হ'ব একো লেচন দেখা নাপাওঁ। এইকেইটা আমাৰ এটা মনোৰঞ্জন বৰ্মা এতিয়ালৈকে ইলেকশ্যন পোৱা নাই, খেলি নাই, এইবছৰ খেলিয়ে আছে। তাও এই নাখেলা আগতে আমাৰ গাঁৱতে মানে অনেক মানে দিছে আৰু কি সহায় দিছে। এতিয়া কম্বল দিছে, রাস্তা ঘাট বনাই দিছে। আর যদি আমার এটা আর জিতে দিলে আর আমার কালভার্ট আছে, রাস্তা আর ভাল করে বানালে আমি আমার বক্তব্যটা ইমানে শেষ করে লব। নমস্কার, মোর নাম শ্রী সুন্দর টুডু। মই এই ধরমপুর গাঁৱৰ বাসিন্দা হয়, কিন্তু 1979 চনত আমাৰ এই ধৰমপুৰ গাঁৱটো বসবাস কৰি আছোঁ। কিন্তু ইলেকশ্যন হোৱাৰ পিছত আমালোকৰ কেম্পত গৈছিলোঁ, কিন্তু এতিয়া আমাৰ ধৰমপুৰতে থাকোঁ। 2011 চনত ৰিলিজ হৈ আমাৰ এই ধৰমপুৰত আছোঁ, কিন্তু এতিয়ালৈকে আমাৰ এই ধৰমপুৰত কোনো ৰাস্তা ঘাট একো নাই। কিন্তু আগতে আমালোকে বিজেপিক কিবা BPFক ভোট দিছিলোঁ, কিন্তু এখেতৰ লগত ভোট দিয়াৰ পিছত এতিয়ালৈকে আমাৰ গাঁৱত কোনো সুবিধাটো দিয়া নাই। সেইকাৰণে এতিয়া আমালোকে ভাবিছোঁ যে এতিয়া বিজেপি চৰকাৰ আহিছে, বিজেপি চৰকাৰ অহাৰ পিছত এতিয়া ইলেকশ্যন একো হোৱা নাই আৰু কোনো হাই কাজিয়া একো হোৱা নাই, শান্তি শৃংখলাভাৱে চলি আছে। আৰু বিজেপি চৰকাৰে বহুতো মহিলাৰ কাৰণে দি আছে, যেনে অৰুণোদয় আঁচনি আৰু কৃষিসকলক যিসকলৰ পাট্টা কাগজ আছে সিহঁতৰ কাৰণে কৃষিৰ কাৰণে টকা দি আছে মাহে মাহে। সেইকাৰণে আমালোকে ভাবিছোঁ এতিয়া আমাৰ গাঁৱৰ যাতে শান্তি আৰু যিসকল অসুবিধা আছে সেইসকলে যাতে পূৰণ কৰে, সেইকাৰণে আমালোকে চিন্তা কৰি এইবাৰত বিজেপিক ভোট দিম বুলি আশা কৰি। আৰু আমাৰ গাঁৱত যেনিবা কাৰেণ্ট নাই, স্কুল নাই আৰু খোৱাৰ পানীৰ বহুতো অসুবিধা। সেইকাৰণে মই আশা কৰিছোঁ ভোট হোৱাৰ আগতে যাতে আমাৰ এই ধৰমপুৰ গাঁৱত এটা বৰিং বহাই আৰু চ'লাৰ ছিষ্টেমত বহাই এইটো আশা কৰি যাতে আমাৰ খোৱা পানীৰ কাৰণে অলপ আগতে ব্যৱস্থা কৰি দিয়ে যেন, সেই আশা কৰি মই এই আমাৰ গাঁৱৰ মোৰ কথাটো ইয়াতে সামৰিলোঁ। ধন্যবাদ।